নমস্কাৰ। কবিতাৰ শিৰোনাম প্ৰেমত নপৰা মই জনী। ৰচনা আৰু আবৃত্তি ৰিমলি ডেকা। মনত আছেনে তোমাৰ সিদিনা যে তুমি প্ৰেমৰ প্ৰস্তাৱ দিছিলা, মই যে লগে লগেই না কৈছিলো? সেই দিনটো এতিয়াও মোৰ মানসপটত সজীৱ হৈ আছে। সেই সময়খিনিত মোৰ বিৰাট খং উঠিছিল। খংটো উঠিবই ন, কাৰণ তোমাক লগ পোৱা মোৰ দুদিনেই হোৱা নাছিল। তুমি কোন, ক'ত, কিয় বিখ্যাত এইবোৰ মই একোৱেই জনা নাছিলো। কিন্তু আচৰিত, সময় বাগৰাৰ লগে লগে তোমাক মোৰ কিবা এটা ভাল লাগিব ধৰিছিল। বিশেষকৈ সেই তোমাৰ এই বেকা হাঁহিটো, তোমাৰ কথা কোৱাৰ ষ্টাইল, তোমাৰ ড্ৰেছিং ষ্টাইল, সকলো ফালৰ পৰাই তুমি পাৰফেক্ট আছিলা। আৰু সেইবাবেই চাগে মই পাৰফেক্ট মানুহজনৰ প্ৰেমত পৰি গৈছিলো। ধন্যবাদ। আপোনালোকে যদি মই আবৃত্তি কৰা কবিতাসমূহ শুনি ভাল পায়, তেনেহ'লে প্লিজ এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।